নমস্কাৰ সকলোকে মই সবিতা ৰাজাৰিকে #নিৰাজ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। দেৱালীৰ পিছদিনাখনৰ দৃশ্য এয়া। শুই উঠিয়ে ভিতৰুৱা কামখিনি কৰি গেটখন খুলিয়ে দেখা পালোঁ এয়া। জানো কোনে কিয় এনেকুৱা কৰিছে, এই সকলোবোৰ তাঁৰ চাৰ ছিঙি থৈ গৈছে ৰাতি। আমাৰ বুলি নহয়, আমাৰ ঘৰৰ ওচৰত থকা প্ৰত্যেক ঘৰ মানুহৰে এনেকৈ কলপুলিবোৰ ভাঙি থৈ গৈছে, তাঁৰ চাৰবোৰ এনেকৈ ছিঙি থৈ গৈছে। দেখিছেনে, আমাৰ ঘৰৰ ওচৰত দুৱাৰমুখৰ মানুহ ঘৰ তেওঁলোকৰ কলপুলিও ভাঙিছে, এয়া ভাঙিছে আৰু আগতেও ভাঙিছে, এনেকৈ ভাঙিছে। আমাৰ কলপুলিটো হয়তো ভাঙিব নোৱাৰি চাগে। এয়া এনেকৈ লাইটবোৰ লগাই থৈ দিয়া আছিলে, এইবোৰ তাঁৰ চাৰ ছিঙি থৈ গৈছে। বাকী এয়া হৈছে দেৱালীৰ দিনাখন, তাৰে অকণমান ভিডিঅ' কৰি থৈছিলোঁ, বোলো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আমিওনো কেনেকৈ দেৱালী পালন কৰিছোঁ। দেৱালীনো কি পালন কৰিব, সকলোৰে মনবোৰ সেমেকা। এইবাৰ আৰু দেৱালী বুলি সেই আগৰ নিচিনা হৈ নাই। সকলোৱে জুবিনদাৰ নামতে চাকি এগছি জ্বলাইছে, প্ৰাৰ্থনা কৰিছে। পিছে হিলে বা বোমা ফুটোৱাটো আচলতে বাধা নহয়, কোনোবাই ফুটাইছে কোনোবাই ফুটোৱা নাই। আৰু সৰু ল'ৰা ছোৱালীক সিমান বুজিও নাপায়, সিহঁতে দুই এটা ফুটাইছেও বাৰু, নুফুটোৱাকৈ থকা নাই। আমাৰো ঘৰখন এনেকৈ অকণমান সজাই পৰাই পোহৰাবৰ চেষ্টা কৰিছোঁ। এয়া আমাৰ ওচৰৰ গাঁওখন, সকলোৱে এনেকৈয়ে দেৱালী পালন কৰিছে। হয়তো তাকে কোনোবাই হয়তো সহ্য কৰিব পৰা নাই, সেইকাৰণে দেৱালীৰ পিছদিনাখন অকণমান উৎপাত কৰিছে বাৰু। কলপুলিবোৰ ভাঙিছে, আপোনালোকে দেখিছে আৰম্ভণিতে। এয়া ল'ৰাহঁতেও সিহঁতে বেলেগ বোমা ফুটোৱা নাই, এনেকৈ ফুলজাৰি জ্বলাইছে আৰু কলগছ দুটামান জ্বলাইছে। এইটো আমাৰ সৰু ল'ৰা। এয়া হৈছে দেৱালীৰ দ্বিতীয় দিনাখন। এনেকৈ গধূলি হোৱাৰ লগে লগে এয়া চাকি বন্তি জ্বলাব লৈছোঁ। এয়া ডাঙৰ ল'ৰাটো জুবিনদাৰ নামত এগছি চাকি জ্বলাইছে। ভিডিঅ'টো পিছে মোক সৰু ল'ৰাটোৱে অকণমান ঘূৰি দিছে সি। চাকি তাকি জ্বলোৱা হৈ গ'ল। এতিয়া আমি সকলোৱে লগ লাগি এইটো জুবিনদা বিহীন প্ৰথমটো দীপাৱলী আমি সকলোৱে জুবিনদাৰ নামত এটি আকাশবন্তি জ্বলালোঁ আৰু সকলোৱে প্ৰাৰ্থনা কৰিছোঁ জুবিনদা য'তে আছে শান্তিৰে থাকক আৰু তেওঁ অতি সোনকালে ন্যায় পাওক। আচলতে এইবোৰ চাকি জ্বলোৱা, আকাশবন্তি জ্বলোৱা এইটো এটা আমাৰ মনৰ কথা। আমি এইবোৰ নকৰি কেনেও যদি আমি জুবিনদাৰ গীত মাত কথা, জুবিনদাৰ আদৰ্শ এইবোৰ যদি আমি অন্তৰত জীয়াই ৰাখিব পাৰোঁ, সেয়াই বহুত ডাঙৰ কথা। জুবিনদা সদায় আছে, সদায় থাকিব। জুবিনদা অমৰ, তেওঁ আমাৰ মাজত, আমাৰ অন্তৰত সদায় থাকিব।
জয় জুবিন দা। ঘৰৰ পৰা অকণমান ওলাই আহিছোঁ বাটে বাটে ফুৰিবৰ কাৰণে। দেখিছেনে সকলোৱে চাকি বন্তি জ্বলাইছে, লাইট টাইটবোৰ ধুনীয়াকৈ সজাইছে। তথাপিও যেন মনত এটি অবুজ বেদনা সকলোৰে অন্তৰত সোমাই আছে। আছো দি নহয় কাপোৰযোৰ আনি দিছোঁ। কি মৰম লাগে কোনে সজাই দিছে মাকে। এয়া আমিও আহি ঘৰ পালোঁ। ভিডিঅ'টো ইমানখিনিয়ে আছিল। শেষলৈ চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ আৰু কিবা ভুল হ'লে আপোনালোকে আঙুলিয়াই দিব। বাকী জুবিন দাৰ নামত কোনোবাই আনন্দ কৰে নকৰে এইবোৰক লাগি থাকি লাভ নাই। জুবিন দাক মনত ৰখাটো নিজৰ নিজৰ কৰ্তব্য। জুবিন দা সদায় আমাৰ অন্তৰত থাকিব আৰু যেতিয়ালৈকে জুবিন দাই ন্যায় নাপায় সকলোৱে লিখি যাব #জাষ্টিছ ফৰ জুবিন গাৰ্গ। ধন্যবাদ।